চেনিমাই যেনটো ভিতৰতে সোমাই আছে কিনো কৰি থাকে তাই মই অলপমান বহি খেলো ঘৰখনত থাকি থাকি আমাৰ লাগি গৈছে একদম টাউনৰ ফালেহে যামগৈ ফুৰিবলৈ বজাৰ কৰি আহিমগৈ ঘৰত কিমাননো সোমাই থাকিম তাই অকল ভিতৰতে সোমাই থাকে কিনো কৰি থাকে তাইহে জানে আৰু গৰুকেইটা আহিলে পাই যাওঁচোন বান্ধি ল'ম বাইদেউ আজিকালি বৰ দামী দামী ক্ৰীম লগা কৰিছে মোকহে একো আনি নিদিয়ে মানুহজনে মোকহে দিব লাগে সৰুজনী বুলি আনি এবাৰে তাই মোক দেখিলে মোৰ মাথা গৰম হয় এই দুইজনী মাইকী আনি সংসাৰত জ্বালা কালা খাই গৈছো একজনীতো মেকআপে কৰি থাকে আৰু একজনী মৰম নকৰো বুলি কানি থাকে কি যে পালাত পৰিলো হেৰি শুনিছেনে হেৰি কি হ'ল কাপ লাগিছিল বিহু পালেহি নহয় কাপ লাগিছিল কাপ লাগে এইটা কাপ ভাঙি তোৰ মনত আছে সেইবোৰ নাজানো কাপ লাগিবই মোক হ'ব দে গুড়া খুলি পিনে পিঠা বনাই থৈ মই বজাৰত হ'ব দিয়ক আপুনি যাওক তেতিয়াহ'লে যাওঁ আপুনি চিনিমাই বাইদেউ মানুহজনে পিঠা বনাব দি থৈ চিনিমা তুমি পিঠা বনাব জানা নাই মই কিন্তু নাজানো বাইদেউ মইতো নাজানো পিঠা বনাব এতিয়া বৰ ডাঙৰ কথা হ'ব নহয় এটা কাম কৰোঁ নহ'লে চিনিমাই কি কাম মোৰ ওচৰত আটা আছে আটাকে গুলি ধুনীয়াকৈ পিঠা বনাই দিওঁ ন সেইটো কাম ভাল হ'ব কিন্তু মানুহজনে যদি গম পায় কি হ'ব এই চিনিমা তই চিন্তা নকৰি মই গম নোপোৱা কৰি দিম নহ'লে বৈ বনাওঁ বনাওঁগৈ চিনিমাই মই নহ'লে জুইৰ পৰা ধৰোঁগৈ তুমি আটাখিনি গোলাগে হ'ব দিয়া এওঁ নাহোঁতে একদম পিঠাখিনি বনাই থৈ যোৱা জুইকে ধৰি হৈয়ে গ'ল এতিয়া ধুনীয়াকৈ বনাইলো আৰু মানুহজনে আজি খাই বৰ মজা পাব আমাৰ পিঠা চিনিমাই বাইদেউ গোলা হ'ল ন মোৰ গোলা হৈ গ'ল হ'ব দিয়া মই বনাম তুমি মোৰ লগত সহযোগ কৰি থাকিলে হ'ব বহাচোন এডোখৰতে আজি কিন্তু আমাৰ এওঁ বৰ মজা পাব ন মই ধুনীয়াকৈ পিঠাখিনি বনাওঁ আৰু দুইজনীয়ে তুমি সহযোগ কৰি থাকিলে হ'ব দিয়ক দিয়া বহুত টেষ্টি হ'ব আজি পিঠাটো ন চিনিমাই এটা গান খুব ভাইৰেল হৈছে টিভিত শুনিছানে তুমি কি গান বাইদেউ ছোৱালীজনী শুনিছা শুনিছো কিনো পেৰা থাকে ন ভালো লাগে পিছে ছোৱালীজনী হয় নে বাৰু চিনিমাই পিঠাটো খোৱালৈকে নহ'লে নাচি লওক অকণমান পেৰাই লৈ ল'ম দে হাতৰ বৈ আৰু উপায় নাই কাপ পানী দিওঁ দে হাও কিহৰ গান বাজিছে যাওঁ ৰচোন পিঠা বনাব দিছো নে না বাইদেউ পিঠা সিজিলে মই পলাও মাইনে মাৰি তাতে এটা কামৰ মানুহ পিঠা খুন্দিলো আমি দুজনী পিঠা খুন্দি বনাই থৈছো মাইনে মাৰি তোক দুজনী কেনে বিয়া কৰি আনিলো চাং গছ মই নিজে বনাম কি যে পালাৰ পৰি এই দুজনী মাইনে মাৰি এনে মিছাতে বিয়া কৰি আনিলো বেলতা দুজনী এটা কামৰো মানুহ নহয় পিঠাটো দেখাই পেলালা এইখিনি গণহে চাং ৰ আটা এই দুজনী ঘৰত থাকিব নালাগে খেদো আজি এই দুজনী মই চকুৰ আগত দেখিলে 3 টুকুৰা কৰিম সেই দুজনী যাং ৰ চিনিমাই আমি ইমান ধুনীয়াকৈ পিঠা বনাই দিলো আমাক দেখিব পৰা নাই ন হয় নে বাইদেউ আমি ইমান ধুনীয়াকে পিঠা বনালো আমাক মৰম কৰিব বুলি ভাবিছিলো তো ঘৰৰ পৰা একে দিলে আমাক চুপ থাক তই সুধা নহয় মই থাকোঁতে তই কেলে আহিব লাগে মতাটোলৈ মই শান্তি পোৱা নাই আজি অকণে তই কেলে আহিছিলি মোৰ মতাটোলৈ তই কিয় আহিব লাগে মোৰ মতাটোলৈ তই কিয় আহিব লাগে মই থাকোঁতে তই কিয় আহিলি বাইদেউ মোক গালি দিলে আজি মানুহজনেও ঘৰৰ পৰা কান্দি নাথাকিবি তই মৰিবলৈ আহিছিলি মৰ তই এতিয়া মই যাওঁ ৰূপহী ঘৰলৈ তেওঁৱে মোক আকাশৰ সমান ভাল পাম বুলি কৈহে আনিছিল সেইকাৰণে মই আহিছিলোঁ বাইদেউ এতিয়া মোক এৰি থৈ গুচি গ'ল মই চেনেহীৰ ঘৰতে যাওঁ এখন ঘৰত আৰু নাথাক এই দুজনীৰ পৰা আমাৰ শান্তিত থাকি পুৰণা ঘৰত যাওঁ মানুহজন ইমান দিন হ'ল অহাও নাই ঘৰলৈ ন কিবা হ'ল আমি কিবা ভুলে কৰিলো আমি চাগে বৰ ডাঙৰ কিবা ভুল কৰিলো সেইকাৰণে অহা নাই মানুহ তাকেতো বহুত চিন্তা লাগি গৈছে ন মনতো পৰে পেহী আছানে ভতিজা আহিলে ভালনে ভাল খবৰ
ঘৰৰ ফালে ভালে আছে ভালে আছে তাৰ মনত পৰিলে আমাৰ ঘৰলৈ পাই আজি থাকিব লাগিব দে কেইদিনমান হ'ব পিছে ভতিজা কিবা কিবি আনিছানে বিস্কুট চিস্কুট এক পেকেট বিস্কুট আনিছো বিস্কুট মই খাম এইটো ভতিজা হয় ইমান ধুনীয়া বিস্কুট এখন দিব জানো দেই মোক বিস্কুটটো মই ভগাই দিম ভতিজাটো ঠিকে কৰিছ এই ভগাই দে দুটা বিস্কুট মোক বেছি দিব লাগিব মোক বেছি দিব লাগিব দুটাকে সমানে দিম হ'ব ভঙা তেতিয়াহ'লে সুধা নহয় তই মই ভগাই দিম কিবা আনিলে নেকি নালাগে দে চাদৰ তলত দিয়া মোক বেছি দিবি মোক দি দিবি দুটাকে সমানে দিম মোক বেছি দিবি মোক দিবি মোক দে বেছি মোক দে তাই তাতে বেছি দিছে তোৰ তাতে বেছি দিছে তোৰ তাতে বেছি দিছে তোৰ তোক বেছি দিছে এক টুকুৰ বাচি যায় এইটুকুৰ কাক যায় এইটো বেছি দিগদাৰ মোক কেলে নিদিলি একো নহয় দে কোনেও খাব নালাগে ইছ ৰাম 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 ইমান দিনৰ মূৰত বিস্কুট খাম বুলি ভাবিছিলো ভতিজিটো কি ধুনীয়াকে আনিছিল বিস্কুট পেকেট তাই থাকি খাব নাপালো বিস্কুট পেকেট কি যে মানুহ ঘৰত আহিলো মই এতে দুটাই বিস্কুট পেকেট ভাঙি পেলালে ইমান দাম ধৰি আনিছিলো মই কি মানুহ ঘৰত আহিলো মই ইমান ভাল বিস্কুটটো ভাঙি পেলালে বিস্কুটটো ময়ে খাই বনাই হাতৰ কাৰণে আনিছিলো এতে ঘৰত আৰু নাহো মই কি জানো যাওঁ মই